অসমবাসী ৰাইজসকল মই উঠিলো এতিয়া টোপনিৰ পৰা আৰু আপোনালোকক সকলোকে গুড মৰ্নিং আৰু আজি মই মোৰ চেনেলটো প্ৰথম ভিডিঅ' ষ্টাৰ্ট কৰিব গৈ আছোঁ আজি এতিয়া মই টোপনিৰ পৰা উঠি পিনে মই এজেগাত যাব লাগিব আজি ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকক দেখাম আৰু যিহেতু মোৰ আজি ফাৰ্ষ্ট ব্লগ তো কিবা হয়তো ভুলো হ'ব পাৰে ক্ষমা কৰি দিব থেংক ইউ বাই সৰি মোৰ লাষ্টত বাই কোৱা গৈছিলে বাট বাই নহয় ক'তো নাযাব ময়ো ক'তো নাযাওঁ ভিডিঅ'টো শেষলৈ চাব আৰু এতিয়া মোৰ লগত আছে আমাৰ ব্লেছি বহুত মৰমৰ হয় আৰু আমাৰ ব্লেছি 5 মাহ হৈছে ব্লেছি হাই কৰি দিয়া বেছি হাই কৰি দিয়া আৰু কৈ দিয়া মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ মই ৰেডি হ'লোঁ যাবলৈ আৰু মই এতিয়া যাব ওলাইছোঁ আপোনালোকে চাই থাকক মই ক'ত যাওঁ কি কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰিব আৰু গাইজ মোক কেনেকুৱা লাগিছে ইমান ৰ'দ দিছে বাপৰে বাপ এই ৰ'দত যাবতো মন নাযায় তথাপিও যাবতো লাগিবই বাট ক'ত গৈছে সেইটো গম পোৱা নাই চাগে সেইটো আপোনাক লাহে লাহে দেখাই আছোঁ আৰু ৰবিবাৰৰ বজাৰ কিমান মানুহ আৰু কিমান দোকান বহিছে জেগাখিনিৰ নাম হৈছে আপোনাৰ নৰ্থ গুৱাহাটী ত' গাইজ ফাইনেলি মই আহি পালোঁ মোৰ মামাহঁতৰ ঘৰত আজি মোৰ মামাৰ সৰু ছোৱালীজনীৰ বাৰ্থডে আছে চ' সেইটো কাৰণে আহিলোঁ ইয়াতে আৰু এতিয়া আপুনি চাই থাকক ভিতৰলৈ লৈ গৈ আছোঁ এতিয়া মই বহি আছোঁ মোৰ মামাহঁতৰ ঘৰত আৰু জাষ্ট আহি পালোঁ চবে বিজি হৈ আছে কাম কৰি আছে আৰু লাহে লাহে আপোনালোকক সকলোখিনি দেখাবলৈ ট্ৰাই কৰিম কি কৰোঁ কি নকৰোঁ ইয়াতে আৰু মামী ছোৱালীকেইটা ৰুমকেইটা এনেকৈ সজাইছে চাই লওক এয়া ডাঙৰ মাইনাজনীয়ে নিজে হাতেৰে পেইণ্ট কৰিছে আৰু এইফালে আপোনাৰ মন্দিৰ এইফালে মামী বাথৰুমত মেকআপ কৰি আছে এইটো ময়ে আঁকিছিলোঁ একচুৱেলি অ' বাবু চাই দিয়া এইটো তুমিও ব্লগিং কৰিছিলা এতিয়া নকৰে এইজন মোৰ মামা অলপ বোলে অলপ মেকআপ চেকআপ কৰি দিব লাগে এই মাইনাকেইটা হাই কৈ দিয়া হাই কি খবৰ ভাল এই কেনেকুৱা কৰিলে দেখোন এইজনী আমাৰ বাৰ্থডে গাৰ্ল তাইৰ মনটো অলপ বেয়া লাগি আছে কিয় নাজানো চাই দিয়া বাৰ্থডে গাৰ্ল চাই তাইক অলপ মেকআপ কৰিব লাগে একচুৱেলি এতিয়া মেকআপত নাই ন মেকআপ কৰাৰ পিছত তাইক ধুনীয়াকৈ দেখাম গজব বেজতি ৰেডি হৈ গ'ল মেকআপ কৰি দিলোঁ লাইটকৈ গৰম যিহেতু আৰু এইজনী মোৰ মামীৰ সৰু ছোৱালীজনী যাৰ বাৰ্থডে আজি তোমাৰ নামটো কৈ দিয়া তাইৰ নামটো নেন্সি মেডি হয় আৰু মৰমতে আৰু চুন বুলি কওঁ এইফালে তাই মানে ক'ব মানা কৰি আছিল তথাপিও কৈ দিলোঁ আৰু কোনখন স্কুলত পঢ়া কৈ দিয়া তো সকলোৱে আশীৰ্বাদ কৰিব তাই যেন ভালে থাকে আজি বাৰ্থডেৰ দিনত অঁ তোমাকো মেকআপ কৰি দি আছোঁ হা ৰ'বা জিন্দগী তো ऐसी हो আৰু টিকিক মেকআপ কৰি দিলোঁ এইজনী হৈছে আমাৰ মামীৰ ভনীয়েকৰ ছোৱালী মানে মোৰ মাহী বুলি কওঁ মাহীৰ ছোৱালী টিকি
ঠিক আছে, তোমাৰ নামটো কৈ দিয়া, চকু বন্ধ কৰি কোৱা। ক'ত পঢ়া তুমি? হা? আচ্ছা, কিমান ক্লাছত পঢ়ি আছা এতিয়া? অ'কে, বাই বাই কৈ দিয়া। বাই বাই। এয়া ভাত বনাই আছে। এতিয়া কি বনাই আছে? অঁ, ইয়াতে কি বনাব? এয়া সৰু সুৰাকৈ অলপ ডেক'ৰেশ্যন কৰিছে, ধুনীয়া লাগিছে। আৰু পিনে বাহিৰৰ পিনে গৈছোঁ অলপ ওলাই, দেখাওঁ আপোনালোকক। আগতে ইফালে চাৰিওফালে মানে পথাৰ আছিল, এতিয়া ঘৰ হৈ গ'ল চাৰিওপিনে। লাহে লাহে এফালেও হৈ যাব। এজন হৈছে মোৰ ককা, এইজন মামাহঁতৰ ককা হয়। আৰু এইফালে মোৰ যিজন মানে ঘৰৰ ককাজন আছিলে, তেখেত কেতিয়াবাই ঢুকাইছে। তো এইজন হৈছে মোৰ মামাহঁতৰ ককা। আৰু এইজনী মোৰ মামাৰ ডাঙৰ ছোৱালীজনী। ফাইনেলি আমি আহি পালোঁ কেকৰ দোকানত কেক ল'বলৈ। আৰু এতিয়া কেকটো লওঁ আৰু আপোনালোকক দেখাম কেনেকুৱা হৈছে কেক। ঠিক আছে, বলক ভিতৰত মোৰ লগত। ভিতৰত যাম আৰু চাব পাৰে মিঠা। মিঠাই খাবলৈ ল'লোঁ, খাই লওঁ কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ। তাৰ পৰা ওলাই আহি এইফালে ৰেষ্টুৰেণ্ট এখন আছে, খুব ধুনীয়া। এখনৰ একচুৱেলি আপোনাক নামটোৱে কোৱা নহ'ল, ৰ'ব মই কৈ আছোঁ আপোনালোকক নামটো। KBS এইখন আছে আপোনাৰ নৰ্থ গুৱাহাটীৰ পেট্ৰল পাম্পৰ অপজিট ছাইডে আছে, সেইটো চাব পাৰে, আহিব পাৰে। আৰু যিটো মই মিঠাইটো লৈছিলোঁ খুব টেষ্টি আছিলে কেকটো। আপোনাৰ মানুহ ৰখি আছে। Happy birthday to you. Happy birthday dear Nancy. Happy birthday to you. May God bless you. May God bless you. Happy birthday to you. Happy birthday to you. ফটো উঠি আছে গোটেইবিলাকে। এতিয়া আমি ভাত খাবলৈ বহিছোঁ গোটেইবিলাকে। আৰু এইজনী মোৰ মামাহঁতৰ আইতা। ভাত খাওঁ গোটেইবিলাকে মিলি। কি হৈছে? ভাত খাই পিনে এতিয়া অলপ বাহিৰত ওলাই আহিলোঁ। আৰু এতিয়া ৰ'দটো তেনেকৈ নাই, চ' আহি পিনে ভালো লাগিছে, কাৰণ বহুত গৰম আছিলে আজি। চাব পাৰে কি ধুনীয়া, পিনেও ধুনীয়া। এইটো আমাৰ ঘৰটো, মামাহঁতৰ ঘৰটো। এইফালে পূৰা জংঘল, এইফালেও ঘৰ আছে। চিমি চিমি হাই। আমাৰ বনশ্ৰী বাৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। কি ধুনীয়া পৰিৱেশ, এইফালে চাব পাৰে আপোনালোকে। আৰু এই গছডাল চাওক কি ধুনীয়া। চ' গাইজ ফাইনেলি আহি পালোঁ ঘৰত আহি পিনে ইমানেই ভাগৰ লাগিছে যে বিচনাখন পালেই মোৰ টোপনি আহি যাব। আৰু দেখিছে চাগে মই কাপোৰে খোলা নাই, এতিয়ালৈ মুখে ধোৱা নাই। চ' মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাম নেক্সট ব্লগত। এইটো ব্লগ ইয়াতে সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই।